বন্ধুসকল অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আজি এটি সুন্দৰ লোকেশ্যনত গৈ আছোঁ আৰু লোকেশ্যনটো সকলোৰে চিনাকি প্ৰায়, কিয়নো জানুৱাৰী আৰু ডিচেম্বৰ মাহত লোকেশ্যনটোত পিকনিক খোৱাৰ কাৰণে বহুত মানুহ হয় আৰু আমাৰ অসমৰ প্ৰতিজন মোৰ লগত আছে আমাৰ শুৱালকুছিত পুলিচ আৰু লগতে আছে আমাৰ পিছফালে হাজো ভিকি মুন্না আৰু লগতে মৃণালদা আছে আৰু জিন্তুদা আছে। আৰু আমি অকল শুৱালকুছিৰ পৰাই অহা নাই, আমাৰ যিহেতু এতিয়া আমাৰ সমষ্টি হাজো শুৱালকুছি হৈছে, আমি হাজো শুৱালকুছি সমষ্টিক সন্মান জনাই শ্ৰদ্ধা জনাই আমি মিক্স হৈ আহিছোঁ হাজো শুৱালকুছি। গতিকে সম্পূৰ্ণকৈ মই দেখুৱাই আছোঁ, ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক। এয়া আমি আগাথি গণেশ মন্দিৰ পালোঁ আৰু গাড়ীৰ ভিতৰৰ পৰা ফাইনেলি আমি আহি পালোঁ ভাৰত ভূটান সীমান্তত অৱস্থিত বগামাটি। আৰু বগামাটিৰ বৰ্তমান সময়ৰ পৰিৱেশটো কেনেকুৱা হৈ আছে মই অলপ দেখুৱাব চেষ্টা কৰিছোঁ, কিয়নো জানুৱাৰী আৰু ডিচেম্বৰ মাহত এই ঠাইসমূহত পিকনিক খাবলৈ অহা মানুহৰ বহুত ভিৰ আৰু জাগা বহুত কম হৈছে। আৰু মানুহ মানে কি এতিয়া ঠাইসমূহ বহুত ধুনীয়া সুন্দৰকৈ ৰখা হৈছে আৰু পৰিৱেশটো কেনেকুৱা হৈছে মই অলপ দেখুৱাই আছোঁ। বহুত সুন্দৰ পৰিৱেশ হৈ আছে, কিয়নো এই বগৰীবোৰ দেখিছে, এতিয়া বগৰীবোৰ সম্পূৰ্ণৰূপে ফুলিব আৰম্ভ কৰিছে আৰু 2-3 মাহ পিছত বগৰীবোৰ লাগিব। আৰু যেতিয়া আমাৰ পিকনিকৰ সময় ডিচেম্বৰৰ সময় হ'ব তেতিয়া বগৰীবোৰ খাবলৈ মানুহৰ সুবিধা হয়। আৰু আমাৰ এইপিনে খানাৰ আয়োজন কৰিছোঁ, যিহেতু আমি শুৱালকুছি আৰু হাজোৰ লগত মিলি আমি আজি পিকনিক টাইপৰ খানা খাবলৈ আহিছোঁ। আৰু লগতে আমাৰ ভোৰেশ্বৰ সাংবাদিক সন্থাও লগত আছে আৰু গোটেইসমূহ একেলগে আমি আজি এটা পিকনিকৰ আয়োজন কৰিছোঁ। আৰু আহক মই দেখুৱাই আছোঁ এফালৰ পৰা সম্পূৰ্ণ কেনেকুৱা হৈছে ঠাই জনাব, ভিডিঅ'টো সকলোৱে চাই থাকক কেনেকুৱা লাগে বৰ্তমান সময়ৰ যি বগামাটিৰ পৰিৱেশ আৰু এই পৰিৱেশ। এইপিনে আমাৰ পুলিন্দাই ভোগত থাকিব পৰা নাই, সেয়ে আহিয়ে ঠাণ্ডাৰ লগতে চিপছ খাবলৈ আৰম্ভ কৰিছে। সেয়া আৰু পকৰ জ্বলাত এইপিনে আমাৰ মৃণালদাই খৰি যোগাৰ কৰি আছে। মৃণালদা আহি কেনে লাগিল? সুন্দৰ নে? টেঙা খোৱাত ব্যস্ত জিন্তুদা কেনে? মজা মুন্না মজা নে? আৰু এইপিনে খানা এইটো বগা চোলাত কিন্তু
গাইছে আহোঁতে মাংসটো কাটি আনিব সময় নহ'ল, সেয়ে মাংসটো এতিয়া চুৰিৰে ৰেপি আছে। কেতিয়া কটা হয় নাজানো আৰু দে আৰু এনেকৈ চলিছে খানা। এইপিনে মিনাল দাই গাহৰি পুৰি আছে আৰু লগতে ব্ৰইলাৰ। মিনাল দা অনুভৱ কেনেকুৱা? সুন্দৰ অনুভৱ। এতিয়া মই প্ৰেছাৰ পেপাৰ গেছটো খোৱাৰ পিছতহে মই গাহৰি খাম। আচ্ছা নুমি যাবি বিরাট স্পিড হয়েছে। ঠান্ডা না ঠান্ডা